নমস্কাৰ বন্ধুসকল, এটি বিশেষ কাৰণতহে মই আজি ভিডিঅ'টো বনাইছোঁ। কথাটো হ'ল আচলতে কিনো ক'ম, দেখিছে মোৰ পিছফালে গোটেই এইবিলাক চৰণীয়া পথাৰ বুলি নহয় আৰু আগতে ইয়াত বহুত ধৰণৰ খেতি কৰিছিলে, ধান খেতি কৰিছিলে। বৰ্তমান সেইবোৰ সময়ত ধান খেতিৰ কোনো চিন-চাপেই নাই। গতিকে এই ক্ষেত্ৰত মানুহৰ মনবিলাকো অলপ বেয়া লাগে। দেখিছে সকলো বৰ্তমান সময়ত উদং পথাৰ হৈ আছে, কোনো ধান খেতি নাই। গতিকে যিহেতু অসম এখন কৃষি প্ৰধান ৰাজ্য নহয়নে, গতিকে আমি সকলোৱে খেতি কৰিব লাগে। সকলোৱে একেলগ হৈ খেতি কৰিলেহে মানুহে নিজৰ পথ নিজে মোকলাব পাৰিব। আচলতে কৃষি প্ৰধান ৰাজ্য হিচাপে গতিকে আমি খেতি আমাৰ প্ৰধান। আৰু আচলতে কি হৈছে, বৰ্তমান সময়ত সকলোৱে চাকৰিৰ পিছত দৌৰিছে। গতিকে চাকৰিৰ পিছত দৌৰাতকৈ মানুহে এই কৃষি কাৰ্যত নিয়োগ হৈ নিজৰ পথ নিজে মোকলাব লাগে। গতিকে সকলোৱে যোগদান কৰিব লাগে, চাকৰিৰ পিছত দৌৰি থাকিব নালাগে, ইয়াকে ক'লোঁ। সেইকাৰণে মই প্ৰথম আজি ভিডিঅ'টো বনাইছোঁ। মই আজি কলেজৰ ড্ৰেছতে আছোঁ, মনলৈ আহিলে কথাষাৰ, গতিকে ক'লোঁ সকলোৱে চাওক। সেয়া কথাবিলাক উদং হৈ কৰি আছে। মানুহৰ জীৱনবিলাক আজিকালি যন্ত্ৰৰ দৰে হৈ পৰিছে। এইবিলাক কথা ভাবিবলৈ আহৰি নাই। এটা সময়ত এনেকুৱা হ'ব যে মানুহে কি নাঙল কি যুঁৱলি কি এটা প্ৰজন্মই চিনিয়ে নাপায়। গতিকে আমি কৃষি কৰ্মত নিয়োগ হ'লেহে গম পাব কোনটো বস্তুৱে কি কৰে। গতিকে আমি সকলোৱে এইবিলাক জনা উচিত হয়। তাকে ক'লোঁ, মনলৈ আহিছিলে, গতিকে কথাষাৰ ক'লোঁ। আৰু এইটো মোৰ প্ৰথম ভিডিঅ' হয়, গতিকে ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ধন্যবাদ।